कामिनी रमणी लभे रुच्यमाला जपी पारद निर्मित माला जपन सहदाय हम सफल कलाब আজি শিৱৰাত্ৰি আহিলোঁ সো আজি এটা য'লৈ আহিছোঁ যিখন মন্দিৰলৈ আহিছোঁ সেইখন মন্দিৰৰ বিষয়ে তাৰ উৎপত্তি কেনেকৈ হ'ল কি চনত হ'ল বা এতিয়া কি পৰিস্থিতি আছে কেনেকুৱা পৰিস্থিতি আছে গোটেইবোৰ কথা মই ভিডিঅ'টোত ক'ম তো হেল্ল' বন্ধুসকল এলফল অলি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ Come on please everybody sing with me Hare Shambho Shankar Jai कफन में छुपा कर चिलम ले जाएंगे शमशान में छुप छुप कर पी लिया करेंगे कफन में छुपा कर चिलम ले जाएंगे शमशान में छुप छुप कर पी लिया करेंगे जब मांगेंगे भोले बाबा अच्छे बुरे का हिसाब तो दो चार कश उन्हें भी पिला लिया करेंगे मैरिज़ोना भी समोकर मैं हूँ बंदा मैरिज़ोना भी समोकर मैं हूँ बंदा थोड़ा सा अच्छा हूँ मैं थोड़ा सा अच्छा हूँ मैं थोड़ा सा हूँ मैं गंदा कफन में छुपा कर चिलम ले जाएंगे शमशान में छुप छुप कर पी लिया करेंगे कफन में छुपा कर चिलम ले जाएंगे शमशान में छुप छुप कर पी लिया करेंगे जब मांगेंगे भोले बाबा अच्छे बुरे का हिसाब तो दो चार कश उन्हें भी पिला लिया करेंगे अभी को ना देखा ফাইনেলি গেটটো সোমাই আহিছোঁ আমাৰ আৰু এজন আহিছে আৰু ইয়ালৈ ওপৰলৈ উঠি যাওঁ
আজি বহুত দূৰ নগ'লোঁ, যি শিৱৰাত্ৰি বহুত দূৰ যাবলৈ কি আছে, ভগৱানটো ঘৰতে আছে, মা দেউতাৰ চৰণে চবতকৈ ডাঙৰ ভগৱান, চ' বেছি দূৰ নগ'লোঁ। আমি আজি ওচৰতে আহিছোঁ, মোৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে ইয়াত, শিৱ মন্দিৰ। এইটো কেতিয়া কি ধৰণে উৎপত্তি হৈছে তাৰ বিষয়ে অলপ পাছত কথা পাতিম। তো আহিলোঁ আজি ইয়াত, ভাল লাগিছে খুব, চবেই আহিছে, লগৰবোৰো বহি আছে। তো যেতিয়া ইয়ালৈ আহিছোঁৱেই, আজি ইয়াৰ উৎপত্তি সম্পৰ্কে বা এইটো কোনটো অঞ্চলত অৱস্থিত আৰু কেনেধৰণে উৎপত্তি হ'ল আৰু বৰ্তমান কি পৰ্যায়ত আছে, গোটেইবোৰ কথা আলোচনা কৰি দিওঁ আৰু। তো ভাল লাগিব, কেতিয়াবা আপোনালোকো আহিব পাৰিব। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে এইটো মন্দিৰ অৱস্থিত। প্ৰায় আহোঁ আৰু ঘৰ ওচৰত হোৱা হেতুকে বহুত আহিয়ে থাকোঁ আৰু প্ৰায়। তো ভাল লাগিছে। মন্দিৰটোৰ উৎপত্তি হৈছিলে প্ৰায় 2007 চনত। তাৰপিছত এইটো মন্দিৰ মানে আমাৰ ইয়াৰে তিতাবৰ বান্দৰচলীয়া চনপুৰ অঞ্চলত অৱস্থিত, চনপুৰ বুলি কয়। তাৰপাছত থাৰ্ডৰ কেম্প আছে, থাৰ্ড বেটেলিয়নৰ কেম্প আছে। তো থাৰ্ড বেটেলিয়ন কেম্পটো বুলি ক'লোঁ যেতিয়া, ইয়াত এটা ছাছপেঞ্চ থৈ দিছোঁ, শেষত মই কৈ দিম। তাত লগত এটা বহুত মানে ওতঃপ্ৰোত সম্বন্ধ এটা জড়িত হৈ আছে ইয়াত। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে, কি জড়িত হৈ আছে মই উল্লেখ কৰি দিম ভিডিঅ'টোৰ শেষত। কামিনী রমণী লবে রুচ্যমালা জপি পারদ নির্মিত মালা জপন সহদায় সমস্ত ফল কলাব হইলে কেনে পুত্র মালা জানে হরে কে হইচ মালা জানিবা উত্তম তাক যৌবন মালা মধ্যম। এই শিৱ মন্দিৰটোৰ লগত আৰু এটা মন্দিৰ আছে, এইটো হৈ গ'ল মা মন্দিৰ, আমাৰ দুৰ্গা মা মন্দিৰ হয় এইটো। এই মন্দিৰটোৰ লগতে জড়িত হৈ আছে, ইয়াৰে এটা অংশ হয়। ইয়াৰ ছাইডতে আছে এইটো আমাৰ দুৰ্গা মা মন্দিৰ, জয় মা দুৰ্গা। তাৰপিছত এইটো হ'ল গোটেই আমাৰ মন্দিৰটো আৰু এইবোৰ মানুহ অহা যোৱা। আজি শিৱৰাত্ৰি যিহেতু লানিনে চিঙা মানুহৰ ভিৰ। Come on! Please, everybody sing with me! Hare Shambho Shankar! ले जाएंगे शमशान में छुप छुप कर पी लिया कफन में छुपा कर चिलम ले जाएंगे शमशान में छुप छुप कर पी लिया करेंगे তাৰপিছত আৰু ঘৰলৈ যাম। जब मांगेंगे भोले बाबा अच्छे बुरे का हिसाब दो चार कश उन्हें भी दिला लिया करेंगे। मेरी जोना भी समोकर मैं हूँ बंदा, मेरी जोना भी समोकर मैं हूँ बंदा। थोड़ा सा अच्छा हूँ मैं, थोड़ा सा अच्छा हूँ मैं, थोड़ा सा हूँ मैं गंदा।
বহুত ঘূৰিলোঁ, ঘূৰি ঘূৰি ভাগৰ লাগিছে। এতিয়া অলপ বহি লওঁ, বেছি দেৰি নাৰাখোঁ আৰু যিহেতু আজি শিৱৰাত্ৰি তো ভাগৰ নিচা মোকো চৰি যাব। তো আৰু এইবোৰ এতিয়া যিবোৰ ছাছপেঞ্চ থৈছোঁ সেইবোৰ থাকি যাব, ভিডিঅ'টো সম্পূৰ্ণ নহ'ব। তো এইটো মন্দিৰটো ক'লোৱেই 2007 চন মানত, প্ৰায় 7 চন মানতেই স্থাপিত হৈছিলে, মানে ইয়াৰ সেই কমিটিখন গঠন হৈছিলে। আৰু মই উঠনিয়ে কৈছিলোঁ যিখন আমাৰ বেটলাইন কেম্প আছে আমাৰ আসাম পুলিচৰ, তো সেইটো কেম্পৰ লগত এইটো মন্দিৰৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। তো সম্বন্ধটো হ'ল এনেধৰণৰ যে এদিন মানে ইয়াত এজন অসম আৰক্ষীৰ জোৱান ইয়ালৈ আহিছিলে। তো বেলেগৰ ইয়াত কৰ্মসূত্ৰে আহিছিলে। তেতিয়া মানে এই মন্দিৰ মানে এদিন ৰাতি সপোনত এইডোখৰত যে এনেকুৱা মানে কিছুমান বস্তু আছে বুলি সপোনত দেখিছিলে, যে এনেকুৱা ধৰণৰ বস্তু এটা আছে এইডোখৰত, যে মানে কি সিটো কোনদিন যোৱা নাই ইয়াত, কোনদিন দেখা নাই, সি কৰ্মসূত্ৰে ইয়ালৈ আহিছিলে। তেতিয়া মানে কি সি সপোনত দেখি পাইছিলে যে ইয়াত কিবা এটা আছে, আৰু সেইমতে সি ইয়াৰে লোকেল দুজনমান মানুহক লৈ গ'ল ওপৰত, আৰু সেইমতে মানে ইয়াত দেখি পালে যে সি যি ধৰণে সপোনত দেখিছিলে শিলচটা সেইধৰণে আছে। আৰু তেওঁৱেই তেতিয়া মানে বিশ্বাসত এই মন্দিৰটো পাতিলে, আৰু সকলো গাঁৱৰ ৰাইজে ইয়াত সহায় সহযোগ কৰিলে। আমিও তেতিয়া সৰু আছিলোঁ, ক্লাছ 7-8ত পঢ়িছিলোঁ। আৰু তেতিয়া মানে স্কুলৰ পৰা যে আহিছোঁ, আহি আৰু শুনিছোঁ যে এইডোখৰত কিবা এটা বস্তু ওলাইছে, শিৱ ওলাইছে চবেই কৈছে। তো আমি দৌৰি আহিছোঁ। এই তলতে ইয়াত পথাৰত সেইডোখৰত কিছুমান পায়স দিছে, আৰু তেনেধৰণে মন্দিৰ মানে উৎপত্তি হৈছিলে, আৰু আমি নিজে দেখিছিলোঁ চকুৰে। তো আজি মই এই মন্দিৰটোৰ বিষয়ে থুলমূলকৈ এটা ভিডিঅ' বনাই দিম, এটা ব্লগ কৰি দিওঁ বুলি ভাবিলোঁ, বহুত দিন কৰা নাই। এইটো মন্দিৰৰ এটা ফিল্ড হয়। এইটো আজি পূৰা পাৰ্কিং বনাই থৈছে, আৰু যিহেতু গাড়ী চাড়ী সেইবোৰ আহিছে। এইফালে মানুহ আছে, এইফালে সোমাই যোৱা ৰাস্তা, আৰু সেইটো হ'ল কেম্পটো। মানুহ প্ৰায় অহা যোৱা হৈ থাকে। এতিয়া আৰু প্ৰায় চিনি পোৱা হৈছে এইটো জেগা, যি ধৰণে উৎপত্তি হৈছিলে। এজন মানুহে যিটো সপোনত দেখিছিলে সেইটো গোটেই তেওঁ লোকেল মানুহবোৰক কৈছিলে, আৰু যি ধৰণে সপোন দেখিছিলে সেই সপোনটো সি হয় নে নহয় সেইটো লোকেল মানুহকেইজনমানক কৈছিলে, আৰু সিহঁতেও সেইটো বস্তু যে তাত আছে সেইটো দেখা নাছিলে। তো সেইটো কাৰণে মানুহে বিশ্বাস কৰিব ধৰিলে, আৰু বিশ্বাসেই ভগৱান। চ' তেতিয়াৰ পৰাই মন্দিৰটো গঢ়ি উঠিছে। ৰাইজে মন্দিৰটো গঠন কৰিলে, আৰু ওচৰা-ওচৰিত মানে এইটো কথা বিয়পি গ'ল। তো সেইধৰণে বেলেগৰ পৰা মানুহ আহিব ধৰিলে, আৰু এতিয়া এইটো পৰিৱেশত এইটো ফিল্ড হয় ইয়াৰ। এই ফিল্ডটো মানে আজি পূৰা পাৰ্কিং বনাই থৈছে, পূৰা গাড়ী পাৰ্কিং হয়। তাৰপৰা এইফালেদি সোমাই যাব লাগিব মন্দিৰলৈ, আৰু এইটো মন্দিৰলৈ অহা প্ৰফিট দুটা তিনিটা মানে বহুত আছে। আৰু এইটো এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয়, আৰু এইটো এটা পাহাৰীয়া জেগা। এইবোৰ ধুনীয়া ৰাস্তা বনাই আছে, ওপৰত এটা নগা চাঙো আছে। তাৰপাছত এইফালে জলপ্ৰপাত, আমাৰ ৱাটাৰফলছ আছে। তো সেইটো কাৰণে বহুত মানুহ আহ যাহ কৰিয়ে থাকে ইয়াত। আৰু বেছি নকওঁ আজিলৈ, টাটা বাই বাই, লগ পাম আপোনাক নেক্সট ভিডিঅ'ত।